প্ৰথম কথাটো হ'ল মই বিজেপিক বেয়া পাই পেলাই ৰিজাইন দিয়া নাই বিজেপি দল এটা নিজৰ আইডিঅলজি থকা ফিলচফি আছে এটা গোটেই ভাৰত চৰকাৰো চলাই আছে মানুহবিলাকে ভাল পায় দেশখন আগুৱাই লৈ গৈ আছে অসমতো আমাৰ বিজেপি চৰকাৰ আছে গতিকে বিজেপিক বেয়া পাই যে মই দলটো ত্যাগ কৰিছোঁ তেনেকুৱা যাতে মানুহবিলাকে নাভাবে কিহৰ কাৰণে ৰিজাইন কৰিলে সেইটো এটা ক'বলগীয়া কথা এটাটো হ'ল মই যোনটো ক'লো এই দুটা শব্দ এটাটো হ'ল ডিভোট মাই টাইম টু পাৰ্চনেল গ'লছ মোৰ নিজৰো কিবা এটা গ'ল থাকে জীৱনত কি কৰিম কি নকৰিম আৰু দ্বিতীয়টো হ'ল ফুলফিল সেলফ স্যাটিসফ্যাকশন তাৰমানে আত্মসন্তুষ্টি হেতুত বুজা যায় যে মোৰ গ'লটো হোৱা নাই মোৰ আত্মসন্তুষ্টিও মই পোৱা নাই সেলফ স্যাটিসফ্যাকশন এই দুটা লাগে গ'লটো হ'ল মই পঢ়া শুনা কৰিছোঁ ভালকৈ কৰিছোঁ সৰুৰে পৰা বাহিৰতে পঢ়িছোঁ ডন বস্কোত পঢ়িছোঁ গুৱাহাটী ডন বস্কোত পঢ়িছোঁ কটন কলেজত পঢ়িছোঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়িছোঁ কিবা এটা কৰিম বুলি সমাজৰ কাৰণে কৰিম বুলি মই সমাজ বিজ্ঞানতে মাষ্টাৰ ডিগ্ৰী লৈছোঁ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক সেই হিচাপে মই সমাজৰ কাৰণে কাম কৰা এইটো মোৰ তাত আছেই মোৰ ফেমিলি বেকগ্ৰাউণ্ড আছে সমাজৰ কাৰণে কাম কৰিছে ময়ো সেই হিচাপে হয়তো দেউতাৰ তেজৰ সেইটো মিলাৰ কাৰণে সমাজৰ কাৰণে কাম কৰা এটা ভিতৰৰ পৰাও আছে সেইকাৰণে মই মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কো দিল্লী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ প্ৰফেচনেল ছ'চিয়েল ৱৰ্ক এইটো কৰি আছিল এই প্ৰফেচনেল ছ'চিয়েল ৱৰ্কটো এটা বেলেগ বস্তু যে প্ৰফেচনেল ছ'চিয়েল ৱৰ্কটো হ'ল এনে সমাজ সেৱা বুলি নহয় তাতে সাইণ্টিফিক কিছুমান পদ্ধতি থাকে টেকনিক থাকে আৰু এই প্ৰফেচনেল ছ'চিয়েল ৱৰ্কৰ কামটো হ'ল মানুহবিলাকক তেওঁলোকক নিজে নিজস্বভাৱে কেনেকৈ আগবাঢ়িব পাৰে সেইটোহে আমি শিকি আহিছোঁ টু হেল্প পিপল টু হেল্প দেমছেলভছ তাৰমানে মাছটো সদায় দিয়াতকৈ তাক মাছ মাৰিব শিকোৱা তেওঁ নিজে মাৰি পেলাই খাই থাকক সেইটোহে আমাৰ উদ্দেশ্য আৰু প্ৰফেচনেল ছ'চিয়েল ৱৰ্কৰ কাৰণে গতিকে এটা পাৰ্চনেল গ'ল আছে মোৰ সমাজ সেৱা কৰি তথাপিও মোৰ লাইকিংটো আছে এটা ট্ৰেইনিং দি থকা এটা মোৰ এটা ভাল মই ভাল পাওঁ মোৰ পেশ্যন এটা আছে যে মানুহবিলাকক ট্ৰেইনিং দিয়া ভাল কেনেকৈ হ'ব লাগে ব্যক্তিত্ব বিকাশ কৰা ট্ৰেইনিং কথা কেনেকৈ পাতিব লাগে মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানুহবিলাকক কেনেকৈ মটিভেট কৰিব লাগে সেইবিলাকত মোৰ ৰাপ আছে এটা খুব ভাল লাগে মই পঢ়া শুনা সময়তো মই বহুত জাগাত গৈছোঁ বহুত ট্ৰেইনিং দিছোঁ বহুত মানুহৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ কলেজত গৈছোঁ ইউনিভাৰ্চিটিজ গৈছোঁ প্ৰফেচাৰবিলাককো ট্ৰেইনিং দিছোঁ কেনেকৈ আমি আগবাঢ়িব লাগে মানুহ কেনেকৈ ভাল হ'ব লাগে ট্ৰেইনিঙৰ কাৰণে মই নিজেও ট্ৰেইনিং লৈছোঁ লাইফ কোচৰ মই ট্ৰেইনিং লৈছোঁ মানুহে কেনেকৈ নিজাববীয়াকৈ কেনেকৈ আগবাঢ়ি যাব লাগে প্ৰত্যেক দিনে কি কদম ল'ব লাগে সেইবিলাক মোৰ তাত আছে কিন্তু মই প্ৰেক্টিছ কৰিব ইমান পৰা নাই সেইটো প্ৰেক্টিছ কৰি বুলি আহোঁতে এইটো হ'ল মই পলিটিকেল জীৱনত আহি গ'লোঁ যিহেতু বেকগ্ৰাউণ্ডটো আছিলে বিজেপিয়ে মোক আঁকোৱালি ল'লে লগে লগে বিজেপি প্ৰেচিডেণ্ট দিলে যোৱা 4 বছৰলৈকে মই এই প্ৰেচিডেণ্টৰ কামটো কৰি আছোঁ ভাল লাগিছে ডিষ্ট্ৰিক্টখন আগুৱাই নিয়া বুলি চবেই কৈছে স্বীকৃতি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতো নিজেও কৈছে যে ওদালগুৰিখন 1 নম্বৰত চলি আছে দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে তেখেতসকলৰ যি স্বীকৃতি মই খুব ধন্যবাদ দিছোঁ তেওঁলোকক খুব ভাল মানুহবিলাকো সঁহাৰি দিছে আৰু মই ওদালগুৰিত আগত যেনেকুৱা আছিল তাতকৈ অলপ ভাল স্থিতিত আনা বুলি মই নিজকে ভাবোঁ গতিকে য'ত আছোঁ মই কামটো কৰি আছোঁ ভালেই কৰি আছোঁ কিন্তু এতিয়া পাৰ্চনেল গ'ল বুলি ক'লে পাৰ্চনেল গ'ল পাবৰ কাৰণে আমাৰ কাৰণে কিছু সময়ো লাগে ইয়াত মানে সময়টো অলপমান পাবলৈ দিগদাৰ বিজেপি এটা খুব মেথডত চলে টেকনিকত চলে খুব সাইণ্টিফিক ৱেত চলে তাৰ ষ্ট্ৰাকচাৰ বেলেগ তাৰ কাম কাজ বেলেগ সেই হিচাপত ফুলফিল কৰিব গ'লে আমি নিজৰ কাৰণে একো সময় নাপাওঁ ডেইলি বেচিছত মানে প্ৰগ্ৰাম হৈ থাকে ডেইলি বেচিছত মইতো ভাবোঁ যে ফেমিলি থকা মানুহবিলাক কেনেকৈ এইটো মেনেজ কৰিব পাৰে সেইটো মই ভাবি থাকোঁ ইয়াত এটা দুটা কথা আছে এই যোনটো আমাৰ সময়ৰ কথাটো কৈছোঁ তাতে এটাটো হ'ল
অত্যন্ত বিজি ৰাখা প্ৰগ্ৰামছ এই প্ৰগ্ৰামছবিলাক কেতিয়াবা আননেচেচাৰী যেন লাগে আননেচেচাৰী মিনিংলেছ আমি পলিটিকেল পাৰ্টিত আছোঁ নেশ্যনেল পাৰ্টি ঠিক আছে নেশ্যনেল পাৰ্টিত ফ'কাছটো বেছিভাগ নেশ্যনেল ইছ্যুছ লৈ কামটো কৰে লোকেল ইছ্যুছ বহুত আছে এতিয়া নেশ্যনেল ইছ্যুছৰ ওপৰত বেছি প্ৰগ্ৰাম কৰি থাকিলেও আমাৰ জনতা গাঁৱৰ মানুহবিলাক এইটো কানেক্ট কৰিব নোৱাৰে গ'ল আৰু চেল্ফ ছেটিছফেকশ্যন এতিয়া বিজেপিত মই আছিলোঁ 4.5 বছৰ কামটো মই কৰিবলগীয়া আছিলে কৰিছোঁ আৰু মই য'ত থাকোঁ মই 100% দি পেলাই কাম কৰোঁ 100% দি পেলাই কাম কৰোঁ সেই হিচাপত মই কাম কৰিছোঁ কিন্তু এই ইছ্যুছ কিছুমান নেশ্যনেল ইছ্যুছ ফ'কাছ বেছিভাগ নেশ্যনেল ইছ্যুছবিলাক কৰি আমাৰ সময় বেছিভাগ ৱেষ্ট হোৱা যেন লাগে সেইটো কাৰণে মই ভাবিছোঁ যে একদম লোকেল ইছ্যুছ লগত কাম যদি কৰাহেঁতেন ফ'কাছ কৰিলেহেঁতেন ডেভেলপমেণ্ট ইছ্যুছ আছে লোকেলত কিবা কিবি আছে মানুহ কানেক্ট কৰি পেলাই তেতিয়া মই ভাবোঁ যে এইটো বেছি ভাল হ'ব নেশ্যনেল পাৰ্টি এনে ভাল অবজেক্টিভ তেখেতসকলৰ এইটো লক্ষ্যটো কিন্তু নেশ্যনেল পাৰ্টি কেতিয়াবা বেছিভাগ ওপৰৰ পৰা যি অৰ্ডাৰটো আহে সেইমতে কৰিবলগীয়া হয় এইটো হয়তো মানুহবিলাকে বুজি নাপায় তথাপিও কৰিবলগীয়া হয় কোনো নেতাৰ লগত মোৰ বেয়া ভাৱ নাই দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতো মোৰ কোনো বেয়া ভাৱ নাই আমি বহুত আগৰ পৰা চিনাকি আছে মানে এজন কাৰ্যকৰ্তা হিচাপে সকলোৰে কিবা এটা ইচ্ছা থাকে কিবা পাবৰ কাৰণে ইচ্ছা থাকে সেইটো লৈ মই ইমান ডাঙৰ ষ্টেপ নললোহেঁতেন কিন্তু মই ভাবোঁ যে এটা মানে ফ্ৰীডম এটা মোক লাগে সেই ফ্ৰীডমটো মই নেশ্যনেল পাৰ্টিত থাকি পেলাই পাৰ্চনেল গ'ল যোনটো ছেটিছফেকশ্যন ফ্ৰীডম মই যি কৰিব বিচাৰোঁ সেইটো মই কৰিব লাগে কাকো মই ইমানখিনি অৰ্ডাৰ ওপৰৰ পৰা অহা এইবিলাক মই ইমানখিনি ভাল নাপাওঁ তাৰমানে আমাৰ ইয়াত লোকেল যি আছে সেইটো আমাৰ মতে হ'ব লাগে আমাৰ কথা শুনিব লাগে আমাৰ মানুহক আমি আটাইতকৈ বেছি বুজি পাওঁ সেই বস্তুটো কানেকশ্যনটো অলপমান নেশ্যনেল পাৰ্টিৰ লগত কেতিয়াবা নহয় নেকি মই এনেকুৱা ভাবোঁ আৰু সেইটো কাৰণে এটা গেপ থাকি যায় সেইকাৰণে মই ভাবোঁ যে যদিও পাৰ্টিত মই নাথাকোঁ তেতিয়া মই বেছি সময় নিজৰ কাৰণে ঘূৰা ফুৰা উন্নতিৰ কথা মানুহৰ লগত লাইফটো বহুত শ্বৰ্ট সেইকাৰণে সেইবিলাক এটা থাকে সেইটোৰ কাৰণে মই মোৰ মতে আঞ্চলিক বাদটো বেয়া নহয় ভাল আঞ্চলিক মানে ৰিজনেল পাৰ্টি কৰিব পাৰিলে তেওঁলোকৰ নিচিনা মানে কোনো পাৰ্টিয়ে নাই ৰিজনেল পাৰ্টি লোকেল ইছ্যুছবিলাক বেছি বুজি পায় আৰু মানুহৰ ওপৰত এইটো লিডাৰশ্বিপটো থাকে মানুহ ৰিজনেল পাৰ্টিটো লিডাৰশ্বিপ ল'বৰ কাৰণে বেলেগ অন্য মানুহো থাকে বেলেগ বেলেগ পাৰ্টি থাকে ৰিজনেল পাৰ্টি কিন্তু লিডাৰশ্বিপ ভাল হ'ব লাগে পাৰ্টি ৰিজনেল হ'ব লাগে সেই তেতিয়া হয়তো ৰিজনটো অলপ বেছি আগুৱাই যাব ভৱিষ্যতৰ দিনত আপুনি যদি এতিয়া অলপ শান্তিপ্ৰিয়কে থাকিব বিচাৰিছে ইমান কাৰ্যসূচী হয় এই কথাখিনি আপুনি উল্লেখ কৰিছে ভৱিষ্যতৰ দিনত আপুনি আঞ্চলিকতাক সমৰ্থন কৰে যে আপুনি কৈছে তাৰ মোৰ এটা ইচ্ছা আছে যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজৰ ইচ্ছা সেৱা কৰিলে আপুনি হয় কিবা এটা পদবীত যাব লাগিব যিটো মানে কৰিব পাৰে তেনেকুৱা ধৰণৰ কৰিলে আপুনি আঞ্চলিকতাত আপুনি চেষ্টা কৰিব নে আকৌ কোনোবা কংগ্ৰেছ বা তেনেকুৱা ধৰণৰ দলত আপুনি যাব ইচ্ছা হয় মোৰ ভাৱটোতো সেইটোৱে মই আপোনালোকক কৈছোঁ নেশ্যনেল পাৰ্টিক মই ইমান সমৰ্থন নকৰোঁ ৰিজনেল পাৰ্টিক মই ভাল পাওঁ যদি তেনেকুৱা ফিউচাৰত কোনোবা কিবা কয় তেনেহ'লে এইটো বেলেগ কথা কিন্তু মই ফ্ৰীডম মোৰ ভাল পাওঁ আৰু লোকেল ৰিজন ডেভেলপ কৰাটো মই ভাল পাওঁ নাজানো মোক মানে মই ছুইচ অফতে ৰাখিছোঁ দিলীপ শইকীয়া ডাঙৰীয়া কৰি আছিলে কিন্তু মই ছুইচ অফতে ৰাখিছোঁ বেছিভাগ পিছত CM-ৰ মোৰ তাত ডাইৰেক্ট ফটো ফোন অহা নাই নাজানো মোৰ তাত অহা নাই মই কাকো ময়ো ভবা নাই যে মই যে ৰিজাইন দিলে ইমানখিনি মানে মিডিয়াত আহিব সেইটো মই ভবাও নাই মই চিম্পল ৰিজাইন দিলোঁ ঘৰত থাকিম আৰু কেইদিনমান
আৰামত এইটো ট্ৰেইনিং চেনিং মই যোগাযোগ কৰিলোঁ, হেৰি কৰিলোঁ, এইটো কৰি কামটো কৰি থাকোঁ।